হেল্ল' গাইজ, কি খবৰ সকলোৰে? মোৰ ভাল, আশা কৰোঁ আপোনালোকৰো ভালেই। আৰু মই বৰ্তমান গৈ আছোঁ কলেজলৈ, আৰু মই ভইচটো এক্সট্ৰাকৈ দিবলগীয়া হৈছে কাৰণ গাড়ীত খুবেই বৰষুণৰ শব্দ, আৰু ভিতৰত মই ক'লেও আপোনালোকে নুশুনিব সম্ভৱ, সেইবাবে মই ভইচটো বেলেগকৈ দিছোঁ। তো আজিনো মই কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, তো ভিডিঅ'টো সকলোৱে চাই যাব শেষলৈকে। চ' ফ্ৰেণ্ডছ, এতিয়া মই ঘৰলৈ আহি আছোঁ খোজকাঢ়ি গাড়ীৰ পৰা নামি। মানে কি হ'ল কথাটো, আগত কিবা ৰাস্তা বন্ধ হৈ আছেচোন, যাওঁচোন চাই আহোঁগৈ। আৰু ঘৰলৈ বেছি দূৰ নাই যিহেতু, এডোখৰ খোজকাঢ়ি আহিলোঁ, গাড়ীৰ পৰা নামি দিলোঁ। এয়া পূৰা ভিৰ একদম। ভিৰ পূৰা গাড়ী, সিফালেও দুইফালে পূৰা গাড়ী ভৰ্তি হৈ আছে, ৰাস্তা বন্ধ, সকলো নামি আহিছে এনেকৈ চাবলৈ। এয়া দেখা পাইছে সেইখন, চাওক। তো আমাৰ বাটৰ পৰা অলপ আগত, বেছি দূৰ নহয়, পূৰা গাড়ী ভিৰ এয়া উঠাই আছে। এই ধৰণে ৰখি আছে, যিহেতু ৰাস্তা বন্ধ, সকলোৱে ওলাই আহিছে গাড়ীৰ পৰা। এইখন এয়া লাইন দেখা পাইছে, এয়া সেই তাৰ পৰা ইয়ালৈকে লাইন। কিমান বেয়া হৈ গৈছে, বৰষুণ দিলেই পূৰা বোকা হৈ যায়। এইকেইদিন খুবেই বৰষুণ দি আছে, তাৰ ফলত এয়া ৰাস্তাৰ অৱস্থা। তাতে গাড়ী বাইক এইবিলাক অহা যোৱা কৰি থাকে বাবে আৰু বেছি বোকা হৈ গৈছে। এয়া চাওক, এইটো আমাৰ ৰাস্তা, আৰু কাষতে এইটো ইলেক্ট্ৰিচিটি অফিচ। এয়া এইটো বাউণ্ডেৰী ইলেক্ট্ৰিচিটিৰে হয়। চ' ফ্ৰেণ্ডছ, কলেজৰ পৰা আহি এতিয়া মায়ে ভাত দিছে, তো ভাতটো খাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া ভেদাইলতা আৰু তোৰা মাছ নে কি কয়, এইটো সেয়া দি বনাইছিলে। তাৰপাছত ইয়াতে চাজনা, আৰু এয়া কাচকলৰ ফ্ৰাই, লগতে আলু পিটিকা। তো মই ভাতটো পটাপট খাই লওঁ, আপোনালোকে ভিডিঅ'টো শেষ কৰি চাব, ঠিক আছে? একদম স্কিপ নকৰিব। যিসকল নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো তোৰা মাছ, কোনে কোনে খাই কমেণ্ট ছেকশ্যনত জনাবচোন। মই হ'লে খাই ভালেই পাওঁ, কিন্তু ফেভৰেট বুলি ক'ব নোৱাৰি, আৰু খাওঁ আৰু। তো মই ভাত খাওঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। ভাত খাই উঠি টিউশ্যনত বহিছোঁ। ইহঁত দুটাক মই টিউশ্যন কৰি আছোঁ বৰ্তমান, এমাহ হোৱা নাই। আৰু টিউশ্যন শেষ হোৱাৰ পাছত বতৰ চাওক কিমান ক'লা হৈ আহিছে, সন্ধিয়া লগাৰ নিচিনা, একদম অন্ধকাৰ হৈ আহিছে, বৰষুণ আহিব চাগে। এনেকুৱা বৰষুণত তিতিবলৈহে মন যায়, কিন্তু বেমাৰৰ ভয়তে নিতিতাকৈ থাকিবলগীয়া হয়। আৰু অকণমান দেখাইছোঁ, বেছি দেখুওৱা নাই সিহঁতক, যিহেতু পঢ়ুৱাই আছিলোঁ, তো অকণমান দেখুৱালোঁ। সেই সিহঁতি আহিলে, সিহঁতি টিউশ্যন কৰি গ'ল। তাৰপাছত এতিয়া বতৰটো ইমানেই বেয়া কৰিছে, পূৰা বৰষুণ দি আছে, শব্দ শুনিছে নিশ্চয়। তো এতিয়া অলপ বহিছোঁ, তাৰপৰা পঢ়িব বহিম চাগে। আপোনালোকে ভিডিঅ'টো চাই যাব, শেষলৈকে চাব, আৰু কেনেকুৱা পালে জনাব নাপাহৰিব, ঠিক আছে? তো মোৰ ৰুমৰ অৱস্থা এতিয়া বৰ্তমান ইমানো ঠিক হৈ থকা নাই। সেইখন পঢ়া টেবুল, বিচনাত এয়া
সেইটো এটা হেৰি বনাইছিলোঁ ৰ'ব দেখাই দিছোঁ কুৰ্চিৰে কৰে যে টেবুলত পাৰে তো কিছুমান শৰাই ঢাকনিও বনায় তো এনেকৈ এখন বনাইছিলোঁ আচলতে ডিজাইনটো ভালদৰে উঠা নাই নিচিনা লাগিছে মোৰ কেনেকুৱা লাগিছে জনাবচোন বাৰু কমেণ্ট ছেকশ্যনত এই ধৰণে এখন কৰিছোঁ আৰু দুখনমান আছে আপোনালোকক কেতিয়াবা দেখুৱাম বাৰু এয়া ইমানটো হৈছে আৰু অলপমান ডাঙৰ কৰিম ইমানটোমান কৰিম বুলি ভাবিছোঁ শেষত বগা কৰি দিম বুলি ভাবিছোঁ তো কেনেকুৱা লাগিব জনাব দেই আৰু হ'লেও বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো এইখন এতিয়া থাকক এইফালে এইটো মোৰ কলেজৰ বেগ তো যিটি লৈ যাওঁ সেইটো এটা বেগ ইয়াতে মানে কি হ'ল মেচিনত মোৰ যি টি বস্তু আছিলে তাৰ বাবে এইবিলাকো চব দাঙি মেলি হেৰি কৰি থোৱা আছে এইখন আচলতে এখন দলিচা বনাইছিলোঁ মই কিন্তু সম্পূৰ্ণ নকৰিলোঁ কৰিম বাৰু এইখন চক এনেধৰণে সম্পূৰ্ণ এখন এনেকৈ কৰি মোৰ আৰু এখন আছে আপোনালোকে যদি চাব বিচাৰে তেন্তে জনাব আৰু এইখিনি মোৰেই কিবা কিবি আছে ইয়াতে নাজানো কি আছে এইটো এটা বেগ ইয়াত আছে আৰু এইটো স্কুল বেগ তো এইবিলাক এনেকৈ থাকক এইখন আচলতে ইয়াৰ মোচা কাপোৰ তো এইখন ইয়াতে থাকক তো এইটোৱে ৰুমটোতো আগতে দেখিছেই তো বিচনাখন আজি মই ঠিক কৰিব পোৱা নাই বৰ কিবা কিবি হৈ আছে তো এইটোৱেই ভিডিঅ'টো চাই যাওক কিমানখিনি দেখাওঁ আপোনালোকক চেষ্টা কৰোঁ কিমানখিনি দেখাবলৈ পাৰোঁ আপোনালোকে চাই যাব ঠিক আছে একদম স্কিপ নকৰিব আৰু যিসকল নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো যাতে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে আমাৰ ইয়াতে লখিমপুৰতে বহুত জেগাতে ৰাস্তা ঘাট ছিঙিছে বুলি শুনিছোঁ নিউজতো পাইছোঁ খুবেই পানী আচলতে বৰষুণ দিলে পানী হয় বুলিয়ে ক'ব পাৰি আৰু আজি মই কলেজ যাওঁতেও গাড়ীতে দেখিছোঁ খুবেই ৰাস্তাবোৰ পথাৰ একদম পানীৰে ভৰ্তি মানে তেনেকুৱা হৈ আছে তো নাজানো আমাৰ ইয়াতো পানী হয় আমাৰ যিটো ৰাস্তা এইটো দেখাইছিলোঁ আপোনালোকক তো অলপ যদি সেইফালে নদীয়েদি যদি পানী বাঢ়ে তো পথাৰখন পাৰ হৈ আমাৰ এইখনলৈ উঠি যায় তো সেইখন আপোনালোকক দেখুৱাম কেতিয়াবা বাৰু তো জানো কি হয় বৰষুণ দিছে বাৰু পানী হ'বও পাৰে ঠিক নাই ভিডিঅ'টো চাই যাওক ঠিক আছে জুমচিক 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 অ' বন্ধু কি হ'ল পিকে চাই যা এই লুকাবাকো খেলিবি মানে মানে লুকাবাকো খেলিছে মানে লুকাবাকো খেলিছে তুমি লুকাবাকো খেলালা চ' গাইজ এতিয়া ৰাতিৰ প্ৰায় 8টামান বাজিছে নেকি সম্ভৱ মই টাইমটো চোৱা নাই আৰু মই পঢ়িবলৈ আহিলোঁ মাও আহি মোৰ পৰা এনেকৈ উপন্যাস এখন লৈ এই ধৰণে পঢ়ি আছে ধুনীয়াকৈ একো চাউণ্ড ওলোৱা নাই মুখেদি মনে মনে আছোঁ চাওক আৰু কি পঢ়িছে আপোনালোকেও শুনকচোন আচলতে হোমেন বৰগোহাঁই ছাৰৰ কিতাপ এখন আছিলে সেইখনেই মায়ে পাই পিনে পঢ়ি আছে তো এয়া